সম্মানিত আজি সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। শিক্ষক দিৱসটো আমি কিয় পালন কৰিব লগা হয়? আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি বৰ জাক জমকতাৰ মাধ্যমেৰে শিক্ষক দিৱস উদযাপন কৰিবলৈ লৈছে। আচলতে শিক্ষক দিৱসনো কি? কিছুমান ছাত্ৰ ছাত্ৰী ইয়াতে আমাক বিতংভাৱে আলোচনা কৰি বুজাই দিছে শিক্ষক দিৱসনো কি। শিক্ষক দিৱস হ'ল, আমি জানো স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মহোদয়ৰ জন্মদিন। এই শিক্ষক দিৱসটো আমাৰ মাজলৈ কেনেকৈ আহিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন অকল ৰাষ্ট্ৰপতি হৈ থকা নাই, এজন সুদক্ষ শিক্ষক আছিল আৰু শিক্ষকসকলৰ প্ৰতি তেখেতৰ গভীৰ শ্ৰদ্ধা আৰু ভক্তি আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষকসকলক অত্যাধিক শ্ৰদ্ধা কৰিছিল আৰু ভক্তি কৰিছিল। এই ভক্তিৰ ফলত তেখেতে শিক্ষকসকলক কি দি থৈ যাব? যেতিয়া তেখেত ৰাজনীতিৰ লগত জড়িত এজন ব্যক্তি আছিল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কিছুমান অনুৰাগী আৰু ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ জন্মৰ দিনটো পালন কৰিবলৈ তেখেতক অনুৰোধ কৰিছিল যে মহাশয়, আপোনাৰ জন্মদিনটো আমি পালন কৰিব বিচাৰোঁ। কাৰণ তেখেতৰ যি চৰিত্ৰ, যি আচৰণ, যি সমাজৰ প্ৰতি তেখেতৰ যি অৱদান, ৰাজনৈতিক বা অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে যিখিনি তেখেতে কৰিছে, প্ৰত্যেকজন মানুহক তেখেতে আকৰ্ষিত কৰি পেলাইছে তেওঁৰ নিজৰ ফালৰ পৰা। আৰু মানুহ যেতিয়া তেখেতৰ ফাললৈ আকৰ্ষিত হৈ পৰিছে, লাহে লাহে মানুহৰ আকৰ্ষণ তেওঁৰ ফালে বৃদ্ধি হৈছে আৰু সকলো মানুহে তেখেতক নয়নৰ মণি হিচাপে ধৰিবলৈ আৰম্ভ কৰিলে। আৰু মহান ব্যক্তিজনক সকলোৱে মিলি এক অনুৰোধ আৰম্ভ কৰিলে যে মহাশয়, আপোনাৰ জন্মদিনটো আমি পালন কৰিম। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মহোদয়ে তেখেতৰ জন্মদিনটো এই সকলোকে কৈছিল যে আমাৰ জন্মদিনটো অকল জন্মদিৱস হিচাপে পালন কৰিলে ইয়াতে থমকি ৰ'ব আৰু বেছি একো নহ'ব। তেতিয়া তেওঁ কৈছিল, এই জন্মদিনটো যদি আপোনালোকে কৰে যে ভাল হ'ব, যে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সন্মান জনায়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সন্মান জনায়, তেখেতসকলক শ্ৰদ্ধা জনায় যদি এই শিক্ষক দিৱস হিচাপে আমি পালন কৰোঁ তেতিয়াহে ভাল হ'ব। আৰু সেই সময়ৰ পৰা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জন্মদিনটো আমাৰ শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আছে। আৰু আজিলৈকে গোটেই ভাৰতবৰ্ষত প্ৰত্যেকখন বিদ্যালয়ত এই শ্ৰদ্ধা শিক্ষাগুৰুক স্মৰণ কৰি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মহোদয়ক স্মৰণ কৰি প্ৰত্যেকখন বিদ্যালয়ত এই শিক্ষক দিৱস পালন কৰা হয়। আমি জানো তেখেতৰ জন্ম হৈছিল 1888 চনত 5 ছেপ্টেম্বৰ তাৰিখে আৰু শিক্ষক দিৱসটো পালন কৰা হৈছিল 1962 চনৰ পিছৰ পৰা। তেখেত যেতিয়া সামাজিক কাম কাজত বা ছ'চিয়েলি সকলো ৱাৰ্কৰ লগত যেতিয়া দৃঢ়ভাৱে নিজকে নিবিড় কৰি ৰাখিছিল আৰু সকলোৰ লগত তেখেতৰ এটা শ্ৰদ্ধা ভক্তি আৰু আন্তৰিকতা আৰম্ভ হৈছিল আৰু মানুহৰ লাহে লাহে তেখেতৰ প্ৰতি এক গভীৰ ভাৱ আহিছিল আৰু তেখেতৰ এই জন্মদিন পালন কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছিল। মৰমৰ শিক্ষাৰ্থীসকল, এইখিনিতে আমি এটা কথা কওঁ, আমাৰ প্ৰায়বিলাক বিদ্যালয়ত দেখা যায় শিক্ষাৰ্থীসকলে শিক্ষক দিৱস আৰু শিশু দিৱস আহিলে তেওঁলোক পালন কৰিবলৈ বৰ আগ্ৰহী হয়। কিন্তু কিয়? যদি কাৰোবাক প্ৰশ্ন কৰা হয় যে শিক্ষক দিৱস কিয় পালন কৰিছা, সহজ এটা ভাষাত কৈ দিব যে এদিন কলম দিব, নহ'লে শিশু দিৱস আহিলে ক'ব চকলেট দিব। মানে শিশু দিৱসত চকলেট বিতৰণ কৰা হয় আৰু শিক্ষক দিৱসত কলম দিয়া হয়, এইটোৱেই তেওঁলোকে ভালকৈ জানে। কিন্তু শিক্ষক দিৱস আমি কিয় পালন কৰিব লাগে, শিশু দিৱস কিয় পালন কৰিব লাগে, তাৰ গভীৰ কথাখিনি সকলোৱে ভালকৈ উপলব্ধি কৰা নাই বা ভালকৈ জানিবলৈ চেষ্টাও কৰা নাই। আৰু আজি এই সকলো সমবেত হোৱাৰ অৰ্থটো হৈছে
যে আমি এই মূলৰ কথাখিনি লৈ মনত পেলাম, মূলৰ কথাখিনি লৈ মনত পেলাম। আৰু শ্ৰদ্ধাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ডাঙৰীয়াই যিভাৱে তেখেতৰ শিক্ষাগুৰুসকলক স্মৰণ কৰিছিল, শিক্ষাগুৰুসকলক সন্মান জনাইছিল, ঠিক তেনেকৈ আমিও আজি আমাৰ শিক্ষাগুৰুসকলক সন্মান জনাম। আচলতে শিক্ষাগুৰুক যে ইয়াতে সন্মান শেষ নহয়। আমি 5 ছেপ্টেম্বৰৰ দিনা সকলোকে গামোচা এখন পিন্ধালোঁ আৰু শিক্ষাগুৰুসকলক কলম এটা দান দি দিয়ে। শিক্ষাগুৰু আজি শিক্ষক দিৱস পালন কৰি শেষ, তাতে সমাপ্ত নহয়। শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি আমাৰ গোটেই জীৱন থাকিব লাগিব, গোটেই জীৱন থাকিব লাগিব। যোনেই হওক আমি ইয়াৰ পৰা শিক্ষা দীক্ষা শেষ কৰি হয়তো কেতিয়াবা কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা দিন হাজিৰা কামত লাগিব বা কোনোবা গৈ ডাঙৰ ডাঙৰ কোনোবা নহয় কিবা এটা ব্যৱসায়ত লাগিব। আমি আজীৱন যেতিয়ালৈকে শিক্ষকসকলক য'তে পাওঁ তাতে যদি সন্মান কৰা আৰম্ভ কৰোঁ, শিক্ষক দিৱসৰ কাৰণে আমাৰ বিশেষ দিনৰ প্ৰয়োজন নাই। আমাৰ কাৰণে প্ৰত্যেক মুহূৰ্তত শিক্ষকসকলক শ্ৰদ্ধা ভক্তি কৰা প্ৰয়োজন। আৰু এটা কথা মই ইয়াতে তোমালোকক মনত পেলাই দিওঁ, আমাৰ প্ৰত্যেকৰে পৰিয়ালৰ পৰা প্ৰথম শিক্ষা আৰম্ভ হয়। আমাৰ প্ৰত্যেকৰে পৰিয়ালৰ পৰা প্ৰথম শিক্ষা আৰম্ভ হয়। আমি প্ৰত্যেকজন শিক্ষাৰ্থীয়ে, প্ৰত্যেকজন শিশুৱে প্ৰথমে নিজৰ মাক দেউতাকক শিক্ষক হিচাপে পাওঁ। আৰু প্ৰথমখন বিদ্যালয় হৈছে আমাৰ পৰিয়াল। প্ৰত্যেকজন শিক্ষাৰ্থীৰ কাৰণে, প্ৰত্যেকজন শিশুৰ কাৰণে আমাৰ প্ৰথমখন বিদ্যালয় হৈছে আমাৰ পৰিয়াল। যে অকল বিদ্যালয়তে শিক্ষক দিৱস শেষ নহয়, আমি মাক দেউতাককো মানিব লাগিব, মাক দেউতাককো শ্ৰদ্ধা ভক্তি কৰিব লাগিব। প্ৰথম আমাৰ মুখৰ ভাষাটো শিকাইছে আমাৰ মাক দেউতাকে, প্ৰথম মুখৰ ভাষাটো শিকাইছে আমাৰ মাক দেউতাকে, প্ৰথম খোজ কাঢ়া শিকাইছে আমাৰ মাক দেউতাকে। গতিকে তেখেতসকলকো আমি গভীৰ শ্ৰদ্ধা ভক্তি কৰিব লাগিব। আমি যদি ঘৰত মাক দেউতাকৰ লগত আমাৰ ভাল ব্যৱহাৰ নাথাকে, মাক দেউতাকক যদি আমি মানি নচলোঁ আৰু বিদ্যালয়ত আহি আকৌ শিক্ষক দিৱস পালন কৰোঁ, সেইখিনিতে সমাপ্ত নহ'ব। প্ৰথম শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাক দেউতাক, সিহঁতকো আমি শ্ৰদ্ধা কৰিব লাগিব। আৰু পৰিয়ালৰ প্ৰতি যিজন ছাত্ৰ ছাত্ৰীৰ গুৰুত্ব থাকিব, যিসকল ছাত্ৰ ছাত্ৰী পৰিয়ালত তাৰ মাক দেউতাক বা পৰিয়ালৰ সকলোৰ লগত মিলা প্ৰীতিৰে থাকিব পাৰিব, সকলোৰ কথা মানি চলিব পাৰিব, সেই ছাত্ৰ ছাত্ৰীয়ে আমি প্ৰমাণ পাওঁ বিদ্যালয়ত আহি যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানিব। আমি আশা ৰাখোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে আজি যিদৰে যে শিক্ষকসকলক সন্মান জনাইছে, গোটেই জীৱন যাতে শিক্ষকসকলক একেদৰে সন্মান যাচি যাব পাৰে। আৰু শিক্ষকসকলে তোমালোকক গঢ় দিবৰ কাৰণে দিনে নিশাই পৰিশ্ৰম কৰে, দিনে নিশাই চেষ্টা কৰে যে তোমালোক যাতে ইয়াৰ পৰা গৈ কিবা কোনোবা নহয় কোনোবা এজন ভাল মানুহ হোৱা। আমাৰ এটা তোমালোকলৈ এটা আশা থাকে যে আমি আশা এইটো কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকল যাতে ইয়াৰ পৰা গৈ যদি এজন ভাল ইঞ্জিনিয়াৰ হয়, যদি এজন ভাল ডক্টৰ হয়, যদি সমাজৰ কোনোবা এজন ভাল মানুহ হ'ব পাৰে, এইখিনি আমাৰ গৌৰৱ। আমি ইয়াতে তোমালোকে ভাবি লোৱা বিদ্যালয়ৰ ছাৰ বাইদেউসকলক যিখিনি দৰমহা, সেই দৰমহাৰ তুলনাত কোনো ছাৰ বাইদেৱে এনেকৈ কাম নকৰিব। কোনো মানুহে আজিকালি প্ৰত্যেকজন মানুহৰ কম বেছি 500ৰ পৰা 1000 টকা হাজিৰা থাকে, কিন্তু আমাৰ বিদ্যালয়সকলৰ সকলো ছাৰ বাইদেউৰ কিমান টকা দৰমহা? 100 পৰা 150 টকা বা 200 টকা হাজিৰা ডেইলি। এইখিনিতে ছাৰ বাইদেউসকল দিনে নিশাই মৰি থাকে। কিয়? একমাত্ৰ এটা আশা লৈ শিক্ষকসকলে নিজে জ্বলি মমবাতিৰ নিচিনা তোমালোকক পোহৰ দিয়ে। এইটো তোমালোকে কেতিয়াবা কোনোবা ছাত্ৰই ভাবি ল'ব পাৰে যে ছাৰে আমাকতো বেছি পিটে। প্ৰায় ছাত্ৰৰ মনত এইটো আহে যে ছাৰে বেছি পিটে। কিন্তু এই পিঠাটোৰ আঁৰত কি? আমাৰ কোনো ব্যক্তিগত স্বাৰ্থ নহয়, সেইটো তোমালোকৰ স্বাৰ্থৰ কাৰণে। আজি নহয় 5 বছৰ পিছত হ'লে তোমালোকে মনত পেলাবা যে এইজন ছাৰে আমাক কিয় পিটিছিল। আজি আমাৰ মনত পৰে LP স্কুলত থাকোঁতে আব্দুৰ ৰহিম ছাৰ নামৰ আমাৰ এজন ছাৰ আছিলে। আৰু এই সমাজ বিজ্ঞানত অসমৰ চাৰিসীমা মুখস্থ ক'ব লাগে, মেপখন লিখি চাৰিসীমা মুখস্থ বৰ্ডত লিখি দেখুৱাব লাগে। এনেকুৱা তেখেতে আমাক দিছিল। যেতিয়া অসমৰ চাৰিসীমা আমি লিখিব পৰা নাই, অসমৰ চাৰিসীমা মেপ কৰাকে ক্লাছ 4ত থকাৰ কথা কৈছোঁ, 4ত থকাৰ কথা। আজি 9ৰ ছাত্ৰ ছাত্ৰী অসমৰ মেপ আঁকিবলৈ দিলে বহুত কষ্ট হয়। সেই সময়ত আমি ক্লাছ 4ত থাকোঁতে অসমৰ মেপ আঁকি চাৰিসীমা লিখিব লাগিছিল।
ইমান পিটা পিটিছিল ছাৰে আজিলৈকে মনত পৰে সেই ছাৰজনৰ কথা তেখেত এতিয়া দুনিয়াত নাই গতিকে মই ভাবোঁ তোমালোকে এদিন হ'লেও এইখিনি কথা মনত পেলাবা যে ছাৰসকলে আমাক কিয় পিটিছে ছাৰসকলে আমাক কিয় পিটিছে তোমালোকৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ চিন্তা কৰি তোমালোকৰ ভৱিষ্যতৰ চিন্তা কৰি আমি তোমালোকক হেৰেছমেণ্ট দিওঁ আমাৰ ইচ্ছা নাই যে জোৰ কৰি কাকো ইচ্ছা কৰি হেৰেছমেণ্ট দিয়া কাৰোবাক আৰু এটা কথা যিজন ছাত্ৰৰ প্ৰতি বেছি ছাৰ বাইদেউসকলৰ মৰম থাকিব সেইজনক বেছি ছাৰ বাইদেউসকলে মই স্পেচিয়েলি মই মোৰ কথা কৈছোঁ যিকেইটাক মই বেছিকৈ পিটো তোমালোকে মনত ৰাখিবা যে তোমালোকৰ প্ৰতি ছাৰৰ মৰম বেছি অকল মোৰ কথা নহয় সকলো ছাৰ বাইদেউই বেছি যে তোমালোকক দেখিবা বাছি বাছি নি কিছুমানক হেৰেছমেণ্ট দিয়ে এই হেৰেছমেণ্ট দিয়াটো এইটো নহয় যে ছাৰে আমাক স্পেচিয়েলি কিবা শত্ৰুতা আছে নেকি বাছি বাছি নি আমাক অত্যাচাৰ কৰে বাছি বাছি আমাক পিঠাপিঠি কৰে এই তুমি এইটো কথা ভাবি ল'ব লাগিব যে আমাৰ কিবা পৰিৱৰ্তন আনিবৰ কাৰণে ছাৰে চেষ্টা কৰি আছে আমি আপোনাৰ চেষ্টা এইটোৱেই কৰোঁ যে যাতে বিদ্যালয়ৰ পৰা আমাৰ শিক্ষাৰ্থীসকল ইয়াৰ পৰা গৈ একোজন ভাল মানুহ বনক আৰু ইয়াতে এটা ভাল ফল দেখুৱাওক আমি যাতে গৌৰৱান্বিত হওঁ মানুহৰ ওচৰত মানুহে আমাকে লৈ গৌৰৱ কৰক যে এইখন বিদ্যালয়ৰ পৰা গৈ ছাত্ৰ ছাত্ৰীসকল ভাল মানুহ হৈছে আমাৰ এইখিনি আশা থাকে মাত্ৰ যে তোমালোকৰ পৰা ইমানখিনি টকা পাম ইমানখিনি এইটো পাম সেইটো পাম এইটো আমাৰ আশা নাথাকে আৰু আমি যেতিয়া DLED কৰিছিলোঁ সেই সময়ত এজন ছাৰে কান্দি দিছিল আমাৰ কথা কৈ শিক্ষকসকলৰ কথা কৈ তেখেতে কান্দিছিল আৰু কৈছিল যে শিক্ষকসকলে যি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ তুলনাত শিক্ষকসকলক দৰমহা একেবাৰে কম অকল আমাৰ ইয়াৰে নহয় সকলো শিক্ষকৰ একোখন দেশ গঢ়াৰ মূলতে হৈছে শিক্ষকসকল একোখন সমাজ গঢ়াৰ মূলতে হৈছে শিক্ষকসকল আৰু এই জগতত আমি যিমানবিলাক চাইণ্টিষ্ট হওক বিজ্ঞানী হওক বা যিমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ হওক যিমান ডাঙৰ ডাঙৰ প্ৰফেচাৰ হওক সকলোৰে মূলত এজন শিক্ষকৰ হাত আছে সকলোৰে মূলত এজন শিক্ষকৰ হাত আছে মূলতে এইটো কথা আমি বুজিব পাৰোঁ যে এখন সমাজ গঢ়াৰ মূলতে এজন শিক্ষকৰ হাত শিক্ষক অবিহনে এখন সমাজ গঢ় লৈ কেতিয়াও নুঠে এখন সুস্থ সুন্দৰ সমাজ গঢ়িবলৈ একোজন শিক্ষকৰ অৱদান যথেষ্ট এইখিনিতে মই এইটো কথা কৈছোঁ যে আমি বেছিকৈ গুৰুত্ব দিওঁ আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ চৰিত্ৰগত শিক্ষাৰ ওপৰত আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ আচাৰ আচৰণৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু আমি আশা কৰোঁ আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যথেষ্ট চৰিত্ৰৱান আৰু সিহঁতসকলৰ যিখিনি আচাৰ আচৰণ মই নিজে গৌৰৱ কৰোঁ আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ চৰিত্ৰ আৰু আচাৰ ব্যৱহাৰখিনি যিমানখিনিলৈকে সিহঁতে আমাৰ শিক্ষকসকলক দেখুওৱা বা শিক্ষকসকলৰ লগত সিহঁতসকলৰ যিমানখিনি মৰম আৰু শ্ৰদ্ধা আছে আৰু শিক্ষকসকলক যি হিচাপে মানি চলে আমি আশা কৰোঁ এই শিক্ষাৰ্থীসকলে যাতে ভৱিষ্যতেও যিসকল শিক্ষক শিক্ষয়িত্ৰী পাব সকলোকে যাতে মানি চলাৰ চেষ্টা কৰে বৰং শিক্ষাৰ্থীসকল যিজন শিক্ষকে আমাক আখৰটো শিকাইছে সেইজনে আমাৰ কাৰণে শিক্ষক কেতিয়াবা মনত আহে টিউশ্যন মাষ্টৰজন আকৌ কেনেকৈ শিক্ষক হ'ব তেখেতে অকল আমাৰ টিউশ্যন কৰাইছে অকল বিদ্যালয়ত পাঠদান দিয়াজন আমাৰ শিক্ষক নহয় যাৰ পৰা আমি কটো শিকিছোঁ যিয়ে আমাক এটা সঠিক পথ দেখুৱাইছে সেইজনে আমাৰ কাৰণে এজন শিক্ষক হ'ব পাৰে সেইজনে আমাৰ কাৰণে শিক্ষক আমি তোমালোকক ইয়াকে পাঠদান দিছোঁ অকল যে ইয়াতে শেষ নহয় আমি তোমালোকৰ একোটা ভৱিষ্যত চিন্তা কৰি তোমালোকক আগুৱাই যাবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছোঁ মৰমৰ শিক্ষাৰ্থীসকল আৰু বিশেষকৈ মই ডেইলি বিদ্যালয়ত আহি চাফাইৰ ওপৰত বেছি গুৰুত্ব দিওঁ যাতে বিদ্যালয়ৰ পৰিৱেশখন সুন্দৰ হৈ থাকে আৰু মই সদায় তোমালোকক এটা কথা কওঁ যিয়ে বিদ্যালয়ৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিব সেইজন ছাত্ৰই তাৰ বাৰীৰ পৰিৱেশ তাৰ ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিব ঘৰৰ পৰিৱেশ যাৰ সুন্দৰ থাকিব তাৰ বিদ্যালয়ৰ পৰিৱেশ সুন্দৰ থাকিব মই সদায় তোমালোকক এটা কথা কওঁ যে তোমালোকে ৰাতিপুৱা আহি বিদ্যালয়খন চাফ কৰিবা মই আহি চাফ কৰাব লাগে মই আজিৰ পৰা সকলোকে এটা কথা কওঁ তোমালোকে যাতে কোনো ছাৰ বাইদেউ ক'ব নালাগে নিজৰ পৰিচয়টো নিজে দি দিবা নিজৰ পৰিচয় নিজে দিবা নিজৰ ক্লাছৰুমখন নিজে চাফ কৰিবা নিজৰ ক্লাছৰ সন্মুখপাল নিজে চাফ কৰিবা তেতিয়াই গম পোৱা যাব যিজনী ছোৱালীয়ে তাইৰ ঘৰখন সুন্দৰ কৰি ৰাখিব পাৰে সেইজনী ছোৱালীয়ে বিদ্যালয়খনো সৌন্দৰ্য কৰি ৰাখিব পাৰে আৰু আমি যেতিয়া ক্লাছ হায়াৰ ছেকেণ্ডেৰীত আছিলোঁ
হায়াৰ ছেকেণ্ডেৰী থাকোঁতে কটকী ছাৰ নামৰ এজন ছাৰ আছিল। তেখেতে কৈছিল যে বিদ্যালয়খন হৈছে এখন মন্দিৰ বা মছজিদতকৈ আৰু পবিত্ৰ স্থান। তেখেতৰ কোৱা বিদ্যালয়খন মন্দিৰ বা মছজিদতকৈ আৰু পবিত্ৰ স্থান। কথাষাৰ কিয় কৈছে? আমি যিসকল ইছলাম ধৰ্মৰ মানুহ সকলোৱে মছজিদত প্ৰাৰ্থনা কৰোঁ। হিন্দু ধৰ্মৰ মানুহে মন্দিৰত গৈ প্ৰাৰ্থনা কৰে। খ্ৰীষ্টানসকলে গীৰ্জাত গৈ প্ৰাৰ্থনা কৰে। সকলো ধৰ্মাৱলম্বী মানুহে নিজৰ নিজৰ ধৰ্মীয় স্থানত গৈ প্ৰাৰ্থনা কৰে। কিন্তু এই বিদ্যালয়খন কোনো বিশেষ ধৰ্মৰ কাৰণে নহয়। বিদ্যালয়খন হৈছে সকলো জাতি ধৰ্মৰ মানুহৰ স্থান। তেখেতে কৈছিল যদি মন্দিৰখন মছজিদখন ইমান পৰিষ্কাৰ কৰি ৰাখিব পাৰে মানুহে নিজৰ ধৰ্মস্থান হিচাপে, তেনেহ'লে কিয় আহি বিদ্যালয়খন সুন্দৰ কৰিব নোৱাৰে? কাৰণ বিভিন্ন ধৰ্মৰ মানুহ মিলিতো বিদ্যালয়ত আহিছে। বিদ্যালয়খন সুন্দৰ কেনেকৈ হ'ব? সকলোৱে যদি নিজৰ মছজিদ মন্দিৰ সুন্দৰ কৰিব পাৰে, তেনেহ'লে বিদ্যালয়খনটো আৰু বেছি সুন্দৰ হ'ব লাগে, আৰু বেছি পবিত্ৰ হ'ব লাগে। গতিকে আমি ভাবোঁ আমাৰ শিক্ষাৰ্থীসকলে সকলোকে বেছি চাফাইৰ ওপৰত গুৰুত্ব দিব। এতিয়া তোমালোকৰ শিকাৰ সময়, এতিয়া তোমালোকৰ লাইফ গঢ়াৰ সময়। এইখিনি সময়ত তোমালোকক এজন পিছফালে আছে দুষ্ট, যাকে আমি শয়তান বুলি কওঁ। তোমালোকক এনেকুৱা চেষ্টা কৰিব যাতে ভাল কামৰ পৰা আঁতৰাই নিবলৈ। ভাল কামৰ পৰা আঁতৰাই নিবলৈ যিজনে চেষ্টা কৰিব সেইজন হৈছে শয়তান। আৰু এই শয়তানৰ দুষ্টামিৰ পৰা, শয়তানৰ কুচক্ৰৰ পৰা যাতে তোমালোক আঁতৰি থাকা, আমিও চেষ্টা কৰিম তোমালোকক এই কুচক্ৰৰ পৰা আঁতৰাই ৰাখিবলৈ। কিয়নো তোমালোক বৰ্তমান এনেকুৱা একদম কোমল অৱস্থাত আছা। এই কোমল বস্তুখিনি যাতে আমি ইয়াৰে পৰা গঠন কৰি তোমালোকক একোটা ধুনীয়া ধুনীয়া আকৃতিৰ ফুল বনাব পাৰোঁ। যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ কোমল মাটিৰে কিবা বনাও নাই তোমালোকে? কোমল মাটিৰে তোমালোকে যেনেকৈ বিভিন্ন ধৰণৰ খেলনা বনোৱা, ঠিক তেনেকৈ আমি তোমালোকক কোমল মাটি পাইছোঁ। আৰু এই কোমল মাটিখিনিৰে আমি এটা আকৰ্ষিত বস্তু সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই আকৰ্ষিত বস্তু বনাবলৈ গ'লে অলপ মাটিখিনিৰ ওপৰত যেনেকৈ প্ৰেছাৰ পৰিব, ঠিক তোমালোকৰ ওপৰত এনেকৈ প্ৰেছাৰ পৰিব। আমি এই হেঁচা প্ৰয়োগ কৰাৰ কাৰণটো হৈছে তোমালোকক এটা আইকন বনোৱা, তোমালোকক ভৱিষ্যতৰ কাৰণে এটা সুপথ দেখুৱাই দিয়া। মই আশা কৰোঁ আমাৰ আজিৰ এই বক্তব্যত তোমালোকক অলপ হ'লে অৱগত কৰিব আৰু ভৱিষ্যতৰ কাৰণে তোমালোকক প্ৰস্তুতি ল'বলৈ তোমালোকক যাতে পথ দেখুৱাই দিব। আৰু আমাৰতো ইফালে ছমহীয়া পৰীক্ষাও বেছি দিন নাই, সন্মুখত আহি গৈছে। গতিকে আমি অকল এইখিনিতে সমাপ্ত হ'লে নহ'ব, আমি পঢ়া শুনাৰ প্ৰতিও গুৰুত্ব দিব লাগিব। ধন্যবাদ। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।